মই কাৰোবাৰ এজন মানুহক মাৰি দিলোঁ ছাপ'জ, কিন্তু মই নফচোঁ যদিহে পুলিচে যিটো ঠাইত ঘটনা ঘটিছে সেইটো ঠাইৰ মেপ তৈয়াৰ কৰি গোটেই বস্তুটো কোৰ্টক প্ৰমাণ কৰিব নোৱাৰে। বৰ্তমান যিটো তদন্ত চলি আছে এই তদন্তত জুবিন দাই ন্যায় নাপায়। মই অনেক মানুহৰ লগত কথা পাতিছোঁ, মন্ত্ৰীৰ লগত কথা পাতিছোঁ, অফিচাৰৰ লগত কথা পাতিছোঁ, চবেই কৈ আছে একো নহ'ব। কেলে কৈ আছে? কাৰণ আপোনালোকে মনত ৰাখিব, যদি কোনোবা এটা গোচৰ সঁচাকৈ তদন্ত কৰি দোষীক শাস্তি দিবলৈ হয়, ফাৰ্ষ্ট কথা কি কৰিব লাগিব? প্লেচ অফ অকাৰেঞ্চলৈ গৈ তদন্ত কৰিব লাগিব, য'ত ঘটনা ঘটিছে তালৈ যাব লাগিব। নাম্বাৰ 1। অকল প্লেচ অফ অকাৰেঞ্চলৈ গ'লেই নহ'ব, প্লেচ অফ অকাৰেঞ্চলৈ গৈ স্কেচ মেপ আঁকিব লাগিব। স্কেচ মেপ যিকোনো এজন উকিলক আপোনালোকে সোধক যে হত্যাকাণ্ড এটা তেতিয়াই দোষী বাচি যায় যদিহে আইঅ'য়ে যদিহে স্কেচ মেপ তৈয়াৰ নকৰে। যিকোনো এজন পুলিচক সোধক, আপোনালোকে আইঅ'ক সোধক, যিকোনো এজন উকিলক সোধক যে হত্যাকাণ্ডৰ মানুহজন কেতিয়া বাচি যাব। ছাপ'জ মই কাৰোবাৰ এজন মানুহক মাৰি দিলোঁ ছাপ'জ, কিন্তু মই নফচোঁ যদিহে পুলিচে যিটো ঠাইত ঘটনা ঘটিছে সেইটো ঠাইৰ মেপ তৈয়াৰ কৰি গোটেই বস্তুটো কোৰ্টক প্ৰমাণ কৰিব নোৱাৰে। এতিয়া যদি নেযায়ে আৰু যদি তেওঁলোকক কৈ দিয়ে যে আপোনালোকে আমাক তথ্য দিয়ক, অকল CCTV কেমেৰা ফুটেজটো দিয়ক, তেতিয়াহ'লে ক'ত ফচিব? গতিকে প্ৰথম কথা তালৈ যাব লাগিব। নাম্বাৰ 2, তেওঁলোকে যাবতো লাগিবই, স্কেচ আঁকিব লাগিব, স্কেচ মেপ বুলি কয়। সকলোৱে জানে যে হত্যাকাণ্ডৰ কাৰণে অপৰিহাৰ্যভাৱে কৰিবলগীয়া কামটো হ'ল স্কেচ মেপ অঁকা। স্কেচ মেপ যদি নাৰাখে তেতিয়াহ'লে তেওঁলোকে বেনিফিট অফ ডাউটত বেনিফিট লাভ কৰিব বা অন্যান্য ধৰণৰ বেনিফিট তেওঁলোকে লাভ কৰিব আৰু হত্যাকাণ্ড কৰা মানুহকেইজন বাচি যাব। তৃতীয়তে অকল সেইটো কৰিলে নহ'ব। এই যে জুবিনদাৰ মৃত্যু হৈছিলে, যিজন মানুহে প্ৰথমতে মৃত্যু ঘটনাত উপস্থিত আছিলে সেই গোটেইকেইজনৰ ষ্টেটমেণ্ট ল'ব লাগিব। অকল তেওঁলোকে ষ্টেটমেণ্ট ল'লে নহ'ব, তাৰপিছত যিকেইজন মানুহক তেওঁলোকে উঠাই আনিছিলে, পুলিচে ৰেস্কিউ কৰিছিলে, হয় ৰেস্কিউ টিম নহ'লে পুলিচে তাক, তেওঁলোকৰ ষ্টেটমেণ্ট ল'ব লাগিব। অকল ৰেস্কিউ টিমক ষ্টেটমেণ্ট ল'লে নহ'ব, এম্বুলেঞ্চত যদি উঠাইছিলে এম্বুলেঞ্চৰ ষ্টেটমেণ্ট ল'ব লাগিব। যিখন জাহাজ বা য়াটছত উঠাইছিলে সেই য়াটখনৰ কেপ্টেইন আৰু তাৰ কৰ্মচাৰীবিলাকৰ মানে হেৰি ল'ব লাগিব, ষ্টেটমেণ্ট ল'ব লাগিব। তাৰপিছত যি ডাক্তৰে চাইছিলে ডাক্তৰৰ হেৰি ল'ব লাগিব, যি ডাক্তৰে চাইছিলে তেওঁলোকৰ ল'ব লাগিব, আৰু যি মেডিকেল চাৰ্টিফিকেট দিছিলে, যি পষ্টমৰ্টেম ৰিপৰ্ট দিছিলে তেওঁলোকৰো ষ্টেটমেণ্ট ল'ব লাগিব। আটাইবিলাকৰ ষ্টেটমেণ্ট ল'ব লাগিব। যদি এইবিলাক ষ্টেটমেণ্ট নলয় পৃথিৱীৰ কোনো গোচৰত কোনেও কাকো গ্ৰেপ্তাৰ কৰিব নোৱাৰে, কোনেও কাকো শাস্তি দিব নোৱাৰে। এতিয়া যিটো হৈ আছে সেইটো হ'ল কি জানেনে? সেইটো হ'ল তদন্ত সময়ছোৱাত কেইদিনমানৰ কাৰণে জেল হাজতত ৰখা, কেইদিনমানৰ কাৰণে জেলত মানে জুডিচিয়েল হেৰি বুলি কয়, কাষ্টডি বুলি কয়, কোৰ্টৰ কাষ্টডিত মাত্ৰ কেইদিনমানৰ কাৰণে ৰখা। মই আপোনালোকক গেৰাণ্টি দিছোঁ, আৰু এইটো মই জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত গেৰাণ্টি দিছোঁ। কি বুলি গেৰাণ্টি দিছোঁ? বৰ্তমান যিটো তদন্ত চলি আছে এই তদন্তত জুবিন দাই ন্যায় নাপায়। মই আপোনালোকক গেৰাণ্টি দিছোঁ, এইটো হয়নে নহয় আপোনালোকে চাব। তাৰ কাৰণটো কি? তাৰ কাৰণটো হ'ল মই আইনবিলাক পঢ়ি লৈছোঁ। তাৰ কাৰণটো কি? মোৰ জীৱনত 165টা কেছ হৈছে, মই 165টা কেছ এই যে যুঁজি আছোঁ তাৰ অভিজ্ঞতাৰ পৰা মই কৈছোঁ যে জুবিন গাৰ্গৰ মৃত্যু বা হত্যাকাণ্ডৰ জগৰীয়াসকলে কোনোপধ্যে এইবাৰ শাস্তি নাপায়, তেওঁলোকৰ ওপৰত শাস্তি ঘোষিত নহয়, তেওঁলোকে ট্ৰায়েলত জিকি যাব। আৰু সেইকাৰণে আপোনালোকে নিশ্চয় গম পাইছে যে শ্যামকানু মহন্ত নামৰ মানুহজনে প্ৰথমতে অসম পুলিচলৈ ভয় কৰি, অসমত হাল্লা হ'ব বুলি ভাবি তেওঁ এনকুৱাৰীটো CBIলৈ নিব খুজিছিলে। কিন্তু যেতিয়া গম পালে অসম পুলিচৰ গোটেই এনকুৱাৰীটোৱে 2 নম্বৰী, এইটোৰ পৰা আমি বাচি যাম, আমি একুইটেল পাম, সেইকাৰণে লগে লগে তেওঁ সুপ্ৰিম কোৰ্টৰ পৰা কেছটো উঠাই ল'লে। কেছটো তেওঁ উঠাই ল'লে কিয়? তেওঁ কেছটো উঠাই লোৱাৰ প্ৰধান কাৰণটো হ'ল কি জানেনে? তেওঁ কেছটো উঠাই লোৱাৰ প্ৰধান কাৰণটো হ'ল কাৰণ তেওঁ বাচিব বুলি ইতিমধ্যে গম পাই গৈছে। সেইকাৰণে মই আপোনালোক সকলোকে অনুৰোধ কৰিব খুজিছোঁ, সেই অসমবাসী ৰাইজ আপোনালোকক সকলোকে অনুৰোধ কৰিব খুজিছোঁ, জুবিন দাৰ ন্যায় মানে হ'ল 2টা ঘটনা। জুবিন দাক যদি হত্যা কৰিছে তেতিয়াহ'লে হত্যাকাৰীসকলৰ ফাঁচী বা মৃত্যুদণ্ড, আৰু যদি হত্যা কৰা নাই তেওঁক মৃত্যুলৈ ঠেলি দিয়াটো আমি সকলোৱে দেখিছোঁ। গতিকে মৃত্যুলৈ ঠেলি দিয়াৰ কাৰণে যাৱজ্জীৱন কাৰাদণ্ড। আৰু বৰ্তমান চৰকাৰে যিটো তদন্ত কৰি আছে এইটো কোনোপধ্যে দোষীবিলাক শাস্তিৰ সন্মুখীন নহয়, মই এইটো আপোনালোকক গেৰাণ্টি দি কৈছোঁ।
সেইকাৰণে আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ যে এই গোচৰ CBIক দিব লাগে। CBIহে ছিংগাপুৰৰ লগত কথা পাতি এই তদন্ত কৰিব পাৰিব, আমাৰ অসম পুলিচে একো কৰিব নোৱাৰে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে শ্যাম কানুক বচাবৰ কাৰণে, সিদ্ধাৰ্থক বচাবৰ কাৰণে এই কেছ CBIক দিব খোজা নাই, CBIক নিদিয়ে।